এইদৰে যিহেতু সৰু সজাইত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জুবিন গাৰ্গৰ অনুৰাগীয়ে ভিৰ কৰিছে। দেখুৱাইছোঁ আমি এই পৰিৱেশ। জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে এতিয়া সৰু সজাইত আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অগণন অনুৰাগী নিশাৰ পৰা তেওঁলোক ইয়াত ৰৈ থকা দেখিবলৈ পোৱা গৈছে। নিশাৰ পৰা তেওঁলোকে ইয়াত জুবিন গাৰ্গক একাজলি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইধৰণে ৰৈ আছিলে আৰু আজি দেখুৱাইছোঁ এয়া সোঁত বৈছে, জনতাৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গ আৰু নাই, আৰু জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইসকল লোক ওলাই আহিছে। সকলোৰে চকুত চকু পানী আৰু এটা দেখুৱাইছোঁ এই পৰিৱেশ। এই মুহূৰ্তত জুবিন গাৰ্গক চাবৰ বাবে একাজলি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেধৰণে দলে বলে আহিছে জুবিন গাৰ্গৰ অনুৰাগী, জুবিন গাৰ্গৰ ফ্ৰেণ্ড। এইদৰে এটা পৰিৱেশ সৃষ্টি হৈছে সৰু সজাত, কিয়নো কিছু সময় পিছতে এই স্থানলৈ অনা হ'ব জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি ব্যৱস্থা কৰিছে। আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইসকল লোক পুৱাৰ ভাগত এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ এয়া গুৱাহাটীৰ দৃশ্য। গুৱাহাটীত এক জনসমুদ্ৰলৈ পৰিণত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। আৰু মায়াবিনী ৰাতিৰ বুকুৰ গানত এতিয়া বিলীন হৈছে সকলো। আৰু আমি এই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ যে জুবিন গাৰ্গক চাবলৈ এয়া জনসমুদ্ৰলৈ পৰিণত হৈছে। আৰু আমি এই দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত যে সকলো আহিছে জুবিন গাৰ্গক চাবৰ বাবে, শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবৰ বাবে, শেষবাৰৰ বাবে